বন্ধু বান্ধৱীসকল, প্ৰেম নামৰ এই শব্দটো যেতিয়া সঁচা অন্তৰৰ পৰা অনুভৱ কৰা হয় তেতিয়া মনটো বহুত ভাল লাগিব ধৰে আৰু এই অনুভৱ বহুত অদ্ভুতো হয়, নহয়নে বাৰু? যেতিয়া আমি সন্মুখত প্ৰিয়জনক দেখা পাওঁ তেতিয়া আমাৰ বুকু জোৰত ধপধপাব ধৰে আৰু এক আচৰিত অনুভৱ হ'ব ধৰে। কিন্তু সেই প্ৰিয়জনে নাজানে যে তেওঁক মাত্ৰ দেখা পালেই আমাৰ এনেই অৱস্থা হয় আৰু তেওঁ যোৱাৰ পিছত আকৌ আগৰ দৰেই সকলো হৈ পৰে। কিন্তু তেওঁৰ সন্মুখত আমি বহুত ভয় খাই যাওঁ আৰু সেই সময়খিনিত তেওঁক কি ক'ম ভাবিয়ে নাপাওঁ। কিন্তু তেওঁক দেখা পাবৰ বাবে মন গৈয়ে থাকে আৰু কেতিয়াবা এনেকুৱা হৈ পৰে যে তেওঁৰ কাৰণে আমি যিকোনো কৰিবলৈ সাজু হৈ পৰোঁ। তেওঁক সন্মান কৰিবলৈ আৰু তেওঁৰ বেয়া অভ্যাসো আমাৰ বাবে ভাল লাগিব ধৰে, কাৰণ আমি তেওঁক সঁচা ভাল পাব ধৰোঁ। তেওঁ আমাৰ বিষয়ে কি ভাবে বা কি নাভাবে এই সকলোবোৰ কথা নজনাকৈ আমি কেৱল নিজেই তেওঁক অকলে ভাল পাই পেলাওঁ আৰু এয়াই হ'ল ওৱান চাইড লাভ। ওৱান চাইড লাভৰ কথাই বহুত বেলেগ হয়। তেওঁ আমাক ভাল নাপালেও কিন্তু আমি তেওঁক বহুত ভাল পাওঁ আৰু এই কথাষাৰে তেওঁৰ আগত খুলি ক'বলৈও ভয় খাওঁ। আৰু দিনৰ পিছত বছৰ পাৰ হৈ যায় কিন্তু আমি তথাপিও নিজৰ মনৰ কথা ক'ব নোৱাৰোঁ। বন্ধু হৈ তেওঁৰ লগত কথা বতৰা পাতিব আৰম্ভ কৰোঁ, কিন্তু তেওঁৰ প্ৰেমিক হৈ কেতিয়াও কথাষাৰ ক'বলৈ সাহস কৰিব নোৱাৰোঁ। তেওঁক সুখত দেখিলেই আমাৰ মন সুখেৰে ভৰি পৰে, কিন্তু আপুনিও যদি তেওঁৰ ভালপোৱা পাব বিচাৰে তেনেহ'লে আপুনি নিজৰ মনৰ কথা এদিন তেওঁক খুলি কওক। আপোনাৰ অন্তৰত তেওঁৰ প্ৰতি থকা ভালপোৱা, মৰম, শ্ৰদ্ধা এই সকলোবোৰ কথা খুলি কওক, কাৰণ আপুনি নক'লে তেওঁ কেতিয়াও গম নাপাব আৰু হয়তো তেওঁ আপোনাক ভাল পায়, কেৱল আপুনি খুলি কোৱালৈ ৰৈ আছে। কিন্তু এনেকুৱা বহুত কম সংখ্যক লোকৰ লগতহে হোৱা দেখা যায়। বহুত কম লোকেহে ভালপোৱাজনক পায়। আমি যিজনক সঁচা অন্তৰে বিচাৰোঁ তেওঁক আমি প্ৰায় নাপাওঁ আৰু এয়াই হৈছে ওৱান চাইড লাভ। কিন্তু উত্তৰ যি নহওক, আপুনি নিজৰ মনৰ কথা কৈ চাব, কাৰণ সঁচা কথা কোৱাটো কোনো অপৰাধ নহয়। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টোৰ কথাখিনি বুজিব পাৰিছে আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা লাইক কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব নাই কৰা কৰি দিব। তেনেহ'লে আজিলৈ আহোঁ। বাই বাই এণ্ড টেক কেয়াৰ।